একো নাই, এতিয়া ঠিক হ'ল। মোৰ হাই প্ৰেছাৰ হৈছে অলপ, আৰু লাষ্ট 15 দিনমান নন ষ্টপ কাম কৰি আছিলোঁ কাৰণে হ'ল চাগে। ত' এতিয়া দৰৱ চৰৱ খাই নৰ্মেল হৈছে প্ৰেছাৰ, আৰু প্ৰায় 1 মাহৰ কাৰণে মোক দৰৱ খাব দিছে। দৰৱখিনি খাব লাগিব ভালকৈ, আৰু অকণমান ৰেষ্ট লৈ থাকিবলৈ কৈছিলোঁ। চ' ডাক্তৰৰ পৰামৰ্শ মতে যিখিনি কৈছে সেইখিনি কৰিম। চ' পুনৰ কাম আৰম্ভ কৰিম কাইলৈৰ পৰা আকৌ, সময় সুবিধা মিলাই। চ' সকলোকে সহযোগিতা কৰাৰ বাবে ধন্যবাদ, আৰু বিশেষকৈ আৰ চন্দ্ৰ গোটেই ডক্টৰখিনিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই 3 দিন যথেষ্ট কষ্ট কৰিছে, মোৰ লাগি দিছে, আৰু খোৱা বোৱা খুব সুন্দৰ। ইয়াত থাকি খুব ভাল লাগিলে। খালি হস্পিটেলত বেছি দিন থাকি ভাল নালাগে, সেইকাৰণে 2 দিন থাকি আকৌ ঘৰলৈ যাবলৈ ওলাইছোঁ। পুনৰ লগ পাম। থেংক ইউ। থাকিব পাৰিম, একো নাই, কাম কৰি থাকিম। মই খালি আজিকালি এনেও মই গোটেই ৰাতি কাম নকৰোঁ, আগতে গোটেই ৰাতি কাম কৰিছিলোঁ। বম্বেৰ পৰা ঘূৰি অহাৰ পিছত 11টামান বজাত ঘৰলৈ ঘূৰি আহোঁ আজিকালি। চ' হোল নাইট কামটো এতিয়া এনেও বন্ধ হ'ব, আগতেই বন্ধ কৰিছিলোঁ। চ' দিনৰ পৰা কাম কৰি পেলাই আমি 9টা-10টালৈকে যিখিনি পাৰোঁ কাম কৰিম। কেইবাটাও কাম চলি আছে, প্ৰায় 12টামান গানৰ কাম একেলগে চলি আছে। চ' সোনকালে শেষ কৰি আকৌ চিনেমাৰ কাম আছে, চিনেমাৰ কামত ধৰিম। তেনেকুৱা নাই, জাৰ্ণিটো মোৰ থাকিবই, আৰু জাৰ্ণি কৰিবলগীয়া হৈয়ে যায়। জাৰ্ণিৰ ক্ষেত্ৰতো দৰৱ লৈ গ'লেও হ'ল, খাই থাকিলেও হ'ল, সময়মতে সেইমতে মিলাই ল'ব লাগিব, আৰু একো নাই। মই কাম কৰিলে আচলতে পাহৰি যাওঁ চব কথা। এতিয়া অকণমান চাই চিতি কৰিম বাৰু, যিহেতু কৈছে গোটেইবিলাক ডক্টৰৰ কথা মানিবই লাগিব। নিশ্চয় কৰিম, চাম এতিয়া ভালকৈ কৰিম। থেংক ইউ, মই জনাইছোঁ সকলোকে। থেংক ইউ।